Hello my dear friends, Best Examguide YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু Cups and Trophies related to various games and sports। বিভিন্ন ক্ৰীড়াৰ লগত জড়িত কাপ আৰু ট্ৰফিসমূহৰ বিষয়ে আজিৰ ভিডিঅ'ত আমি অতি দৰকাৰী 20টা প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ আৰু এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে বিনম্ৰ অনুৰোধ সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, আপোনালোকে নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব। আপোনালোকে যদি আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পায় আৰু এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, বিজয় মাৰ্চেণ্ট ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ গেম? বিজয় মাৰ্চেণ্ট ট্ৰফি কি খেলৰ লগত জড়িত? আমাক বিকল্প দিছে বেডমিণ্টন, টেনিছ, ভলীবল আৰু ক্ৰিকেট। শুদ্ধ উত্তৰ হ'ব ক্ৰিকেট। ট্ৰফিটোৰ নাম আকৌ মনত ৰাখিব, বিজয় মাৰ্চেণ্ট ট্ৰফি। ই কিহৰ লগত জড়িত? ক্ৰিকেট খেলৰ লগত জড়িত হয়। দ্বিতীয় প্ৰশ্ন, চুলতান আজলান শ্বাহ কাপ ইজ ৰিলেটেড টু হুইচ গেম? চুলতান আজলান শ্বাহ কাপ কি খেলৰ লগত জড়িত? আমাক বিকল্প দি আছে ক্ৰিকেট, বেডমিণ্টন, লন টেনিছ, হকী আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হকী। হকী খেলৰ লগত জড়িত হৈ আছে চুলতান আজলান শ্বাহ কাপ। It started in the year 1983 as a biennial contest. প্ৰথমতে ই দ্বিবাৰ্ষিক এটা প্ৰতিযোগিতা আছিল 1983। The tournament became an annual event after 1998. 1998 চনৰ পৰা ই বাৰ্ষিক অনুষ্ঠানলৈ পৰিৱৰ্তন হৈছে, মানে প্ৰতি এবছৰৰ মূৰে মূৰে খেল। প্ৰথমতে 2 বছৰৰ মূৰে 1983 যেতিয়া আৰম্ভ হৈছিল তেতিয়া ই প্ৰতি 2 বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। Wellington Cup was founded in 1923. It is associated with which sports? Wellington Cup কি খেলৰ লগত জড়িত? টেনিছ, পলো, বেডমিণ্টন, ফৰ্মুলা 1 ৰেচ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে টেনিছ। টেনিছৰ সৈতে Wellington কাপটো জড়িত হয় আৰু ইয়াক আৰম্ভ হৈছে 1923। ওমেন টেনিছ মেটছ হেল্ড এনুৱেলি বিটুইন আমেৰিকান এণ্ড ব্ৰিটিছ টিমছ। এইটো আচলতে কি হয়, যিটো মহিলাৰ টেনিছ খেল হয় এইটো বাৰ্ষিকভাৱে অনুষ্ঠিত হয়, এনুৱেলি হয়। কাৰ কাৰ মাজত হয়? আমেৰিকান আৰু ব্ৰিটিছ টিমৰ মাজত এই খেল অনুষ্ঠিত হয়। হুইচ অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট ফুটবল টুৰ্ণামেণ্ট ইন ইণ্ডিয়া? এই প্ৰশ্ন প্ৰায়ে দিয়া দেখা যায় পৰীক্ষাত। ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল টুৰ্ণামেণ্টৰ নাম কি? বিকল্প আমাক দিয়া সুব্ৰত কাপ, ডুৰাণ্ড কাপ, IFA শিল্ড আৰু সন্তোষ ট্ৰফি আৰু শুদ্ধ উত্তৰটি হ'ব ডুৰাণ্ড কাপ। ডুৰাণ্ড কাপ হৈছে ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট হয় আৰু এই টুৰ্ণামেণ্ট আৰম্ভ হৈছিল ছাৰ হেনৰী মৰ্টিমাৰ ডুৰাণ্ডে চিমলাত আৰম্ভ কৰিছিল। কেতিয়া? 1888ত। এণ্ড ইট ইজ দ্য অল্ডেষ্ট ফুটবল টুৰ্ণামেণ্ট ইন ইণ্ডিয়া। Question 5. Which Grand Slam event is held in the month of January every year? কোনটো গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা প্ৰতি বছৰে জানুৱাৰী মাহত অনুষ্ঠিত হয়? অষ্ট্ৰেলিয়ান অ'পেন, উইম্বলডন, ফ্ৰেঞ্চ অ'পেন, US অ'পেন আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অষ্ট্ৰেলিয়ান অ'পেন। প্ৰতি বছৰে জানুৱাৰী মাহত এই অষ্ট্ৰেলিয়ান অ'পেন খেল অনুষ্ঠিত হয়। Question number 6. Rangaswami Cup is related to which game? Rangaswami Cup কি খেলৰ লগত জড়িত? বিকল্প যে ফুটবল, হকী, গল্ফ, কাবাডী আৰু শুদ্ধ উত্তৰটি হ'ব হকী। হকী খেলৰ সৈতে ৰংগস্বামী কাপটো জড়িত হৈ আছে। পৰৱৰ্তী প্ৰশ্ন, ইন হুইচ ইয়েৰ ৱাজ বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট ষ্টাৰ্টেড? এইটো প্ৰায়ে দিয়া দেখা যায় পৰীক্ষাত আৰু এটি কমন ৰিটেন টেষ্ট 2022 দিয়া আছিল। কোন চনৰ পৰা বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছে? বিকল্প দিছে 1952, 54, 42 এণ্ড 62। শুদ্ধ উত্তৰ হ'ব 1952। 1952 চনৰ পৰাই বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছে। কুৱেশ্যন নম্বৰ 8. নেম দ্য অল্ডেষ্ট ক্ৰিকেট টুৰ্ণামেণ্ট ইন ইণ্ডিয়া? ভাৰতৰ সবাতোকৈ পুৰণি ক্ৰিকেট টুৰ্ণামেণ্ট কোনটো? বিকল্প আমাক দি আছে ইৰাণী ট্ৰফি, ৰঞ্জী ট্ৰফি, শীষ মহল ক্ৰিকেট টুৰ্ণামেণ্ট আৰু দেওধৰ ট্ৰফি। শুদ্ধ উত্তৰ হ'ব ৰঞ্জী ট্ৰফি। ভাৰতৰ সবাতোকৈ পুৰণি ক্ৰিকেট টুৰ্ণামেণ্ট ৰঞ্জী ট্ৰফি। ইট ৱাজ ফাউণ্ডেড এজ দ্য ক্ৰিকেট চেম্পিয়নশ্বিপ ইন ইণ্ডিয়া। প্ৰথমতে ইয়াক ক্ৰিকেট চেম্পিয়নশ্বিপ ইন ইণ্ডিয়া বুলি জনা গৈছিল। দ্য ফাৰ্ষ্ট ৰঞ্জী ট্ৰফি ফিক্সাৰ্ছ টুক প্লেচ ইন 1934-35 ছিজন। 1934-35 চনত ৰঞ্জী ট্ৰফি খেল প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল। Question number 9. The National Inter-School Football Tournament in India is played for এইটো আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম 2022 দিয়া আছিল।
প্ৰশ্ন হৈছে ভাৰতৰ যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটোৰ নাম কি ডুৰাণ্ড কাপ সুব্ৰত কাপ দুলীপ ট্ৰফি আৰু ইৰাণী ট্ৰফি আৰু ইয়াৰ শুদ্ধটো হ'ব সুব্ৰত কাপ ই হৈছে ইণ্টাৰ স্কুল ফুটবল টুৰ্ণামেণ্ট হয় নেশ্যনেল ইণ্টাৰ স্কুল ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট এই কাপটোৰ নাম হৈছে সুব্ৰত কাপ আৰু কি খেলৰ লগত জড়িত ফুটবল খেলৰ লগত জড়িত The first tournament was held in 1960 আৰু এই প্ৰতিযোগিতা 1960 চনত 1960 প্ৰথমতে খেলা হৈছিল Question number 10 Davis Cup is related to which of the following sports Davis Cup কি খেলৰ লগত জড়িত বেডমিণ্টন টেনিছ গল্ফ ফুটবল আৰু শুদ্ধটোটি হৈছে টেনিছ মনত ৰাখাৰ এটা সহজ কিটিপ ডেভিছ আৰু টেনিছৰ উচ্চাৰণৰ অলপ মিল আছে ডেভিছ টেনিছ এইটো অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় Question number 11 Which of the following game is related to Sarmina Trophy Sarmina Trophy কি খেলৰ লগত জড়িত বিকল্প দি আছে এথলেটিক্স হাতুৰ বেসবল আৰু খোখো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এথলেটিক্স এথলেটিক্সৰ সৈতে Sarmina Trophy টো জড়িত হয় Athletics is a sporting event that involves running, throwing, jumping and walking. Athletics বুলি ক'লে এই চাৰি ধৰণৰ তাত কম্পিটিশ্যন থাকে ৰানিং থাকিব পাৰে কিবা দলিওৱা throwing, jumping আৰু walking. The trophy is given for horse race. এই Sarmina Trophy যেটো আছে ই হৈছে ঘোঁৰা দৌৰৰ লগত জড়িত সেই ঘোঁৰা দৌৰৰ যেটো প্ৰতিযোগিতা তাতে Sarmina Trophy প্ৰদান কৰা হয় Question number 12 Football is related to which of the following trophy নিম্নলিখিত কোনটো ট্ৰফি ফুটবল খেলৰ লগত জড়িত ইয়াত চাৰিটা ট্ৰফিৰ নাম দিয়া আছে ৱাকাৰ কাপ হোপমেন কাপ ব্ৰিটিছ ওপেন এণ্ড টড মেমৰিয়েল ট্ৰফি শুদ্ধ উত্তৰটো হৈছে টড মেমৰিয়েল ট্ৰফি ই কিহৰ লগত জড়িত ফুটবল খেলৰ লগত জড়িত বাকী কেইটানো কিহৰ লগত জড়িত এবাৰ জানি লওঁ ৱাকাৰ কাপ গল্ফৰ সৈতে জড়িত হোপমেন কাপ টেনিছৰ সৈতে আৰু ব্ৰিটিছ ওপেন ই গল্ফৰ সৈতে জড়িত তাৰমানে ৱাকাৰ কাপ আৰু ব্ৰিটিছ ওপেন এই দুটা গল্ফৰ সৈতে জড়িত আৰু হোপমেন কাপটো টেনিছ খেলৰ সৈতে জড়িত হয় Question number 13 Beighton Cup is related to which of the following games Beighton Cup কি খেলৰ লগত জড়িত বা Beighton Cup ইয়াত চাওক বেডমিণ্টন হকি বক্সিং আৰু হাতুৰ শুদ্ধ উত্তৰটো হ'ব হকি হকি খেলৰ সৈতে Beighton Cup জড়িত হয় Initiated in 1895 1895 চনত ই আৰম্ভ হৈছিল The Beighton Cup is the oldest hockey tournament in India ভাৰতৰ সবাতোকৈ পুৰণি হকি টুৰ্ণামেণ্ট হৈছে Beighton Cup and one of the oldest in the world আৰু বিশ্বৰ আটাইতকৈ পুৰণি টুৰ্ণামেণ্টবিলাকৰ ভিতৰত ইও এটা it is played annually in Kolkata আৰু এই হকি প্ৰতিযোগিতা অনুষ্ঠিত হয় বাৰ্ষিকভাৱে প্ৰত্যেক বছৰে অনুষ্ঠিত হয় কলকাতাত অনুষ্ঠিত হয় Question number 14 The SS Cup is related to which game SS Cup কি খেলৰ লগত জড়িত weightlifting ফুটবল হকি ক্ৰিকেট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰিকেট আমি নিশ্চয় সকলো জানো যে এছএছ সিৰিজ বুলি আমি যেটো জানো এছএছ কাপ ই ক্ৰিকেট খেলৰ সৈতে জড়িত ইয়াত চাওক যে আৰু অলপ অতিৰিক্ত তথ্য দ্য এছএছ ইজ এ টেষ্ট ক্ৰিকেট সিৰিজ প্লেড বাইএনিয়েলি বিটুইন ইংলেণ্ড এণ্ড অষ্ট্ৰেলিয়া দ্বিবাৰ্ষিক কম্পিটিশ্যন হয় ইংলেণ্ড আৰু কাৰ মাজত হয় অষ্ট্ৰেলিয়াৰ মাজত এই ক্ৰিকেট সিৰিজটো অনুষ্ঠিত হয় started in 1882 1882 চনৰ পৰা এই কম্পিটিশ্যন আৰম্ভ হৈছে ইংলেণ্ড ডিফিটেড অষ্ট্ৰেলিয়া ইন এছএছ সিৰিজ 2023 2023 যেটো এছএছ সিৰিজ আছিল ইংলেণ্ডে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল Question number 15 The first Wimbledon championship was held in Wimbledon championship কোন চনত আৰম্ভ হৈছে বিকল্প আমাক দিছে 1882 1880 1884 and 1877 শুদ্ধ উত্তৰ হ'ব 1877 1877 চনৰ পৰা Wimbledon championship আৰম্ভ হৈছে In 1884 a women's championship was introduced at Wimbledon আৰু 1884 চনৰ পৰা মহিলাৰ যেটো চেম্পিয়নশিপ এই আৰম্ভ হৈছে উইম্বলডনৰ যেটো এটা পাৰ্ট হয় ইয়াত আৰু অলপ জানি লওঁ অষ্ট্ৰেলিয়া ওপেন কোন চনত আৰম্ভ হৈছে 1905 আৰু কেনেধৰণৰ সাৰ্ফেসত খেলা হয় হাৰ্ড কোৰ্ট ফ্ৰেঞ্চ ওপেন 1891 আৰম্ভ হৈছে এই তালিকাটো খুবই দৰকাৰী হয় আপোনালোকে নোট ডাউন কৰি ল'ব ইয়াৰ সাৰ্ফেসটো কেনেকুৱা য'ত খেলা হয় ক্লে কোৰ্ট হয় উইম্বলডন হয় গ্ৰাছ কোৰ্ট প্ৰায় প্ৰশ্ন দিয়ে দেখা যায় যে গ্ৰ্যান্ড স্ল্যামৰ কোনটো টুৰ্নামেণ্ট গ্ৰাছ কোৰ্টত খেলা হয় এটা হৈছে উইম্বলডন আৰু কেতিয়া আৰম্ভ হৈছে 1877 আৰু ইউএছ ওপেন 1881 আৰম্ভ হৈছে আৰু ইয়াক হাৰ্ড কোৰ্টত খেলা হয় সাৰ্ফেসটো কেনেকুৱা হাৰ্ড হয় অষ্ট্ৰেলিয়ান ওপেন আৰু ইউএছ ওপেন দুটা কি হয় হাৰ্ড কোৰ্টত খেলা হয় ফ্ৰেঞ্চ ওপেন ক্লে কোৰ্ট আৰু গ্ৰাছ কোৰ্টত খেলা হয় উইম্বলডন ট্ৰফি
Question number 16. Which of the following trophies or cup is not related to golf? নিম্নলিখিত কোনটো কাপ বা ট্ৰফি গল্ফ খেলাৰ লগত জড়িত নহয়? বিকল্প যে ৱাকাৰ কাপ, ৰাইডাৰ কাপ, প্ৰিন্স অফ ৱেলছ কাপ আৰু বাৰ্ডৱান কাপ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাৰ্ডৱান কাপ। বাৰ্ডৱান কাপটো আচলতে কি হয় ৱেইট লিফটিঙৰ লগত জড়িত। বাকী তিনিটা ৱাকাৰ কাপ, ৰাইডাৰ কাপ আৰু প্ৰিন্স অফ ৱেলছ কাপ এই তিনিটা কিহৰ সৈতে জড়িত? গল্ফৰ সৈতে জড়িত। বাৰ্ডৱান কাপটো নহয়, সেইবাবে ই উত্তৰটি হ'ব। Question number 17. Which of the following Grand Slam tournament is played on grass court? ইতিমধ্যে আলোচনা কৰিলৈ গ্র্যান্ড স্ল্যামৰ নিম্নলিখিত কোনটো বুজায় গ্ৰাছ কোৰ্টত খেলা হয়? বিকল্প যে ফ্ৰেঞ্চ ওপেন, উইম্বলডন, অষ্ট্ৰেলিয়ান ওপেন এণ্ড ইউ এছ ওপেন। শুদ্ধ উত্তৰ উইম্বলডন। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। উইম্বলডন যিটো প্ৰতিযোগিতা হয় ই গ্ৰাছ কোৰ্টত খেলা হয়। Question number 18. Wellington Trophy is related to which of the following sports? Wellington Trophy কি খেলাৰ লগত জড়িত? বিকল্প যে ৰয়িং, নৌকাচালনা, ইয়াক নৌকাচালনা নহয়, সুইমিং, সাইক্লিং আৰু বেসবল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰয়িং বা নৌকাচালনা। এই খেলাৰ লগত কি জড়িত আছে? ওয়েলিংটন ট্ৰফি জড়িত হৈ আছে। Question number 19. Dash is related to football. নিম্নলিখিত কোনটো কাপ ফুটবল খেলাৰ লগত জড়িত? ডেভিছ কাপ, আমি ইতিমধ্যে গম পাইছোঁ ডেভিছ কাপ টেনিছৰ সৈতে জড়িত। বাৰ্ডৱান কাপ ই ৱেইট লিফটিঙৰ সৈতে জড়িত। এজৰা কাপ আৰু ৰবাৰ্টছ কাপ এই চাৰিটা চাওক, এই দুটা আমি গম পালোঁ ডেভিছ কাপ টেনিছৰ সৈতে, এইটো হৈছে ৱেইট লিফটিঙৰ সৈতে। তেন্তে ইয়াত আচলতে কি হয় মনত ৰখাৰ সহজ উপায় ৰবাৰ্টছ কাপ, ৰনাল্ডো। গতিকে ইয়াত আমাক কৈছে ফুটবলৰ লগত কোনটো জড়িত? এইটো হৈছে ৰবাৰ্টছ কাপ। ৰবাৰ্টছ কাপটো ফুটবলৰ সৈতে জড়িত। তেন্তে এজৰা কাপ কি খেলৰ সৈতে জড়িত আমি জানি লওঁ। এজৰা কাপটো হৈছে পলৰ লগত জড়িত। বাকী দুটা ইতিমধ্যে গম পাওঁ। বাৰ্ডৱান ৱেইট লিফটিঙৰ সৈতে, ডেভিছ কাপ টেনিছৰ সৈতে জড়িত হয়। Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন। এজৰা কাপ ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং স্পৰ্টছ? ইতিমধ্যে আমি আলোচনা কৰিছোঁৱেই। এজৰা কাপ কিহৰ সৈতে জড়িত? পলো খেলৰ সৈতে জড়িত হয়। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্ট যোগে জনাবলৈ আশা থাকিল। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'ৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ।